এটা ৰাজনৈতিক দলে পূৰ্ণ বহুমত পালে বহুত সুখী হৈ যায় যে অমুক দলটোৱে পূৰ্ণ বহুমত পাইছে, লগতে আৰু পূৰ্ণ বহুমততকৈ বেছি ছিট পাইছে আৰু ইলেকশ্যন জিকি গৈছে। চ' আপুনি জানেনে, গণতন্ত্ৰত আমাৰ ভাৰতবৰ্ষ গণতান্ত্ৰিক দেশ। গণতন্ত্ৰ বাচি থাকিবৰ কাৰণে এটা ৰাজনৈতিক দলে যদি মাত্ৰাতকৈ বেছি ভোট পায় বা বেছি ছিট লৈ আহি যায়, তেনেহ'লে সেইটো গণতন্ত্ৰৰ প্ৰতি ভাবুকি আহিব পাৰে। আপুনি যদি এজন সচেতন নাগৰিক বা আপুনি যদি দেশক ভাল পায়, দেশৰ হকে কিবা কৰিব বিচাৰে বা আপুনি এজন চেঞ্চিয়াৰ চিটিজেন, তেনেহ'লে ভিডিঅ'টো আপোনাৰ বাবে। ভাল লাগিলে শ্বেয়াৰ কৰি দিব, লগতে ভিডিঅ'টো লাইক কৰি দিব। চাওক, এটা ৰাজনৈতিক দল যেতিয়া ইলেকশ্যন জিকে, তেতিয়া সেই ৰাজনৈতিক দলটোৰ নিৰ্ধাৰিত হয় কিমান ছিট পাইছে, কিমান পাৰ্চেণ্টেজ পাইছে। যদি পাৰ্টিকুলাৰ এটা দলে যদি মাত্ৰাতকৈ বেছি পৰিমাণে ছিট পায় আৰু বিৰোধীৰ যদি ছিটৰ সংখ্যা কমি থাকে, তেনেহ'লে গণতন্ত্ৰৰ প্ৰতি এইটো এটা ভাবুকি বা গণতন্ত্ৰৰ প্ৰতি এটা ভাল চাইন নহয়। আপুনি আৰু মই, ফৰ এক্সাম্পল, মই যে এতিয়া ফ্ৰীডমলি বা স্বাধীনভাৱে যে আপোনালোকৰ লগত কথা পাতি আছোঁ, সেইটো কিয় জানে? সেইটো কাৰণটো হ'ল গণতান্ত্ৰিক দেশত আছোঁ। গণতান্ত্ৰিক দেশত থকাৰ কাৰণে মই আপোনালোকৰ লগত ফ্ৰীলি কথা পাতি আছোঁ। যদি আমাৰ দেশখন যদি গণতান্ত্ৰিক নহ'লে হয়, তেনেহ'লে কিন্তু মই নিজৰ ইচ্ছামতে কথা ক'ব নোৱাৰিলোহেঁতেন। এটা কথা, এটা ৰাজনৈতিক দল যেতিয়া পূৰ্ণ বহুমত পাই কিনে চৰকাৰ গঠন কৰে, সেইটো চৰকাৰ গঠন হিচাপে ভাল কথা। যদি পূৰ্ণ বহুমত পাই এটা দলে, ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিলে আৰু সংসদ বা বিধানসভাত বিৰোধী দলৰ ষ্ট্ৰং বিৰোধী দল নাই, তেনেহ'লে গণতন্ত্ৰৰ কাৰণে এইটো এটা ভাল চাইন নহয়। কাৰণ চাওক, গণতান্ত্ৰিক দেশত এটা ৰাজনৈতিক দল যেতিয়া ইলেকশ্যন জিকি আহে, তেতিয়া পাৰ্লিয়ামেণ্টত বহুত ধৰণৰ এক্ট, বিল, বহুত ধৰণৰ আইন প্ৰণয়ন আদি ইত্যাদি কৰি থাকে এছেম্বলিত বা পাৰ্লিয়ামেণ্টত। এতিয়া কথাটো হ'ল, এটা ৰাজনৈতিক দলে ভাল কিবা এটা ধৰক আইন আহিলে, ভাল কিবা এটা এক্ট আহিলে, ভাল কিবা এটা ধৰক এটা আইন প্ৰণয়ন কৰিব বিচাৰি আছে, সেইটো জনসাধাৰণৰ কাৰণে ভাল নে বেয়া, নে সেই ৰাজনৈতিক দলৰ কাৰণেই প্ৰফিটেবল, তেনে ক্ষেত্ৰত তেতিয়া এছেম্বলিত গৈ কিনে আপুনি আৰু মোৰ নিচিনা মানুহে কথা পাতিব নোৱাৰে বা চৰকাৰক ৰখাব নোৱাৰে। তেতিয়া সেই সংসদ বা সেই বিধানসভাত আমাৰ দৰকাৰ এটা ষ্ট্ৰং বিৰোধী দলৰ। কাৰণ চাওক, চৰকাৰে যেতিয়া কিবা এটা পাৰ্লিয়ামেণ্টত আনে, এক্ট আনে, আইন আনে, তেতিয়া ভাল বেয়া সকলো প্ৰকাৰৰ আলোচনা এই পাৰ্লিয়ামেণ্ট বা এছেম্বলিত হয়। যদি ভাল চাইন থাকে বা বেয়া চাইন থাকে, সেইটো বিৰোধীসকলে ভাল থাকিলে ভাল কয়, বেয়া থাকিলে বিৰোধ কৰে। যদি সংসদ বা এছেম্বলিত বিৰোধী দল নাথাকে, তেতিয়া চৰকাৰে যিটো ইচ্ছা তাকে কৰিব পাৰে। এইটো আপোনাৰ ফেভাৰত, জনসাধাৰণৰ ফেভাৰত নহ'বও পাৰে। কাৰণ চাওক, যিহেতু আমি গণতান্ত্ৰিক দেশত থাকোঁ, মই যদি এতিয়া এটা এক্সাম্পল লওঁ, ৰাছিয়া বা চাইনাত আপুনি ফ্ৰীডমলি কথা পাতিব নোৱাৰে। বেলেগ মৌলিক অধিকাৰ কি আছে না আছে এইটো বাদেই দিয়ক, ফ্ৰীডমলি কথা পাতিব নোৱাৰে। এই যে আপোনালোকৰ লগত মই ফেচবুকত এতিয়া কথা পাতি আছোঁ, চাইনাত আপুনি যদি তেনেকৈ কথা পাতে ন, গভমেণ্টৰ এগেইনষ্টত বা কোনো বিশেষ কিবা এটা ঘটনাৰ ওপৰত যিটো গভমেণ্টে মানে পাব্লিছ কৰিব বিচৰা নাই, সেইটো বিষয়ৰ ওপৰত যদি আপুনি কথা পাতিব বিচাৰে, তেনেহ'লে আপুনি চাইনাত বা তেনেকুৱা দেশত কথা পাতিব নোৱাৰে। ইউটিউব কওক, ফেচবুক কওক, চবতে ফিল্টাৰ লগোৱা আছে। গভমেণ্টে যেনে ধৰণৰ এজেণ্ডা বা প্ৰপগেণ্ডা মানে জনসাধাৰণৰ ওচৰত এৰিব বিচাৰে, তেনেধৰণৰ বস্তুৱেই ফিল্টাৰ হৈ জনসাধাৰণৰ ভিতৰত যায়। ফৰ এক্সাম্পল চাইনা, ৰাছিয়া, মানে নন ডেম'ক্ৰেটিক দেশ যিবিলাক আছে। কিন্তু আমাৰ ইণ্ডিয়াত তেনেকুৱা নহয়। আমাৰ ইণ্ডিয়াত আমি বহুত স্বাধীনভাৱে কথা পাতিব পাৰি আছোঁ বা বহুত ধৰণৰ আমি ফ্ৰীডমলি আমি চলিব পাৰিছোঁ। কিন্তু কথা হ'ল, যদি ষ্ট্ৰং বিৰোধী দল আমাৰ দেশত নাথাকে, তেনেহ'লে গণতান্ত্ৰিক দেশৰ কাৰণে এইটো ভাল চাইন নহয়। আৰু লগতে চৰকাৰে যি ইচ্ছা তাকে কৰিব পাৰে। আপুনি চাওক, আপুনি এজন নাগৰিক হিচাপে আপুনি এটাই কাম কৰিব পাৰিব। যদি ধৰক চৰকাৰে জনসাধাৰণৰ এগেইনষ্টত কাম কৰি আছে, তেনেহ'লে আপুনি 5 বছৰ আপুনি অপেক্ষা কৰিব লাগিব সেইটো গভমেণ্টক চেঞ্জ কৰাৰ কাৰণে। 5 বছৰ আগত কিন্তু আপুনি নোৱাৰে। 5 বছৰত সেই গভমেণ্টে বহুত ধৰণৰ আইন প্ৰণয়ন কৰি কিনে আপোনাক ডমিনেট কৰিব পাৰে, আপোনাক দমন কৰিব পাৰে। আৰু যেতিয়া আপোনাক আইন প্ৰণয়ন কৰি দমন কৰি পেলাব ন, তেতিয়া আপুনি একো কৰিব নোৱাৰে।
তাৰ কাৰণে এছেম্বলি হওক, বিধানসভা বা আপোনাৰ এই পাৰ্লিয়ামেণ্টত, সংসদত ষ্ট্ৰং বিৰোধী দল থকাটো গণতান্ত্ৰিক দেশৰ কাৰণে অত্যাৱশ্যক। বিৰোধী দল নাথাকিলে স্বৈৰাচাৰী শাসনৰ আৰম্ভ হৈ যায়। তেতিয়া জনসাধাৰণৰ কথা কোনো চৰকাৰেও নুশুনে। এতিয়া আপুনি আৰু মই ভাবি আছোঁ অমুক ৰাজনৈতিক দলে ভাল এটা পৰিমাণৰ ছিট পাই কিনে ইলেকশ্যন জিকি গ'ল, মানে অমুক পাৰ্টি তমুক পাৰ্টি কোনো ছিটেই নাপালে। সেইটো পাৰ্টিৰ কাৰণে ভাল কথা, কিন্তু এটা দেশ, এটা কাণ্ট্ৰি চলাই নিবৰ কাৰণে বা জনসাধাৰণৰ সুৰক্ষাৰ কাৰণে সেইটো প্ৰচেছ ঠিক নহয়। চ' আপুনি যেতিয়া ডেম'ক্ৰেটিক দেশত, গণতান্ত্ৰিক দেশত চৰকাৰ গঠন কৰিব, আপুনি সেইটো চিন্তা কৰি চৰকাৰ গঠন কৰিব যাতে এটা ষ্ট্ৰং বিৰোধী দল থাকে। চ' গতিকে এইখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিলোঁ আজি। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব আৰু পেজটো ফ'ল' কৰি ল'ব। ধন্যবাদ।